বন্ধুসকল, নিত্য ব্যৱহাৰ হৈ থকা আৰু কেইটামান ফকৰা যোজনা লৈ আজি আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। অনিচ্ছাকৃতভাৱে হৈ যোৱা ভুল ত্ৰুটিবোৰ কমেণ্টৰ যোগেৰে আঙুলিয়াই দিব বুলি আশা কৰিলোঁ। নমস্কাৰ। নাম্বাৰ 1, অকলশৰীয়া পহু গায়ে মূৰে শহু। অকলশৰীয়া মানুহৰ বেমাৰ আজাৰ হ'লেও চোৱা চিতা কৰা মানুহৰ অভাৱ। নাম্বাৰ 2, অথাই সাগৰত কঠীয়া জাল বোৱা, অপ্ৰয়োজনীয় কাম কৰা। নাম্বাৰ 3, অনাভ্যাসে শতবিদ্যা। বহুদিন অভ্যাস নকৰিলে জনা বিদ্যাও নজনা হৈ যায়। নাম্বাৰ 4, অহংকাৰেই পতনৰ মূল। ই এটা নীতিবচন। নাম্বাৰ 5, আগফালৰ তেতেলী পিছফালৰ ঔ, সেই ঘৰ মানুহৰ উঠিবৰ হ'ল নে নৌ। যি ঘৰৰ চাৰিওফালে ডাঙৰ ডাঙৰ গছে আগুৰি থাকে, সেই ঘৰত ৰাতিপুৱা সূৰ্যৰ পোহৰ ভালদৰে নপৰে। সেয়ে সেই ঘৰ মানুহ ৰাতিপুৱা পলমকৈ উঠে। নাম্বাৰ 6, আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন। মাকৰ সমান মৰম কোনেও কৰিব নোৱাৰে, যেনেকৈ নৈৰ সমান পানী কোনেও বব নোৱাৰে। নাম্বাৰ 7, আয়ে চাই মুখলৈ, ঘৈণীয়ে চাই হাতলৈ। পুৰুষ এজন ঘৰলৈ আহিলে মাকে মুখলৈ চায়, তেওঁ খোৱা লোৱা ভালদৰে কৰিছেনে নাই চাবলৈ। আনহাতে ঘৈণীয়েকে হাতলৈ চায়, তেওঁলৈ কি আনিছে চাবলৈ। বন্ধুসকল, আজি ইমানতে সামৰণি মাৰিলোঁ। কাইলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনাৰ সবৰ কাষলৈ আহিম। আজিৰ এই ভিডিঅ'টো চাই কেনে পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব দেই। ধন্যবাদ। জয় আই অসম।